হেল্ল' বন্ধুসকল, মোৰ চেনেল এছামিজ ফুড এণ্ড ব্লগছলৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই মাছ আৰু জিকাৰে বনোৱা এটা চিম্পুল ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। মাছ আৰু জিকাৰ এই ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমতে দুটা জিকা আৰু আলু তিনিটা মই এনেধৰণে কাটি ল'লোঁ। তাৰ পিছতে মই জলকীয়া 4টা আৰু নহৰুখিনি মই পিচি ল'ম। তাৰ পিছতে মই আন এটা কেৰাহীত তেল গৰম হ'বলৈ দি মই প্ৰথমতে 2 পিচ মাছ ভাজি ল'ম। ঠিক এনেধৰণে মাছ 2 পিচ ভাজি হোৱাৰ পিছতে মই একেখন কেৰাহীতে পিঁয়াজখিনি ভাজিম। পিঁয়াজখিনি মই অলপ ভাজি লৈ তাতে মই পিচি থোৱা জলকীয়া আৰু নহৰু পেষ্টখিনিও দি দিম। তাৰ পিছতে মই অকণমান জিৰা গুড়া, তাৰ পিছতে মই জিকা আৰু আলুখিনিও মই দি এতিয়া মই আন্দাজ অনুসাৰে হালধি, আন্দাজ অনুসাৰে নিমখ অকণমান দি মই পুনৰ এনেদৰে লৰাই থাকিলোঁ। এনেদৰে মই পানীটো শুকাই যোৱালৈকে মই ভাজি থাকিম। তাৰ পিছতে মই অকণমান জলকীয়াৰ গুড়াও দি পুনৰ মই এনেদৰেই ভাজি থাকিলোঁ। এতিয়া মই আন্দাজ অনুসাৰে পানী দি 2 পিচ মাছ মই তাতে দিম। এয়া আমাৰ মাছ আৰু জিকাৰ ৰেচিপিটো হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।